Hello everyone, welcome back to my new video. So মানে আজি আমি আহিছিলো ফটো শুট কৰিবলৈ তাকো ফোনত DSLR নাই মানে আনিবলৈ লৈছিল কিন্তু DSLR মানে প্ৰবলেম এটা হৈ গ'ল। ভন্টি আৰু মই একদম এই গজবা তলত মাথা থৈ আছে এই গজবা তলত ধুনীয়াকৈ ফটো মাৰিলে যদি ভন্টিও ৰেডি হৈ আহিছিলে। এতিয়া মানে ভিডিঅ' চিডিঅ' বনাই আহিছোঁ। ভালো নহ'ল মানে যিটো ৰ'দ দিছে বাপৰে। ৰাতিপুৱা শুই উঠিয়ে একদম গৈছোঁ, একদিন টাইম পোৱা নাই, গা বেয়া হৈ আছিল। তাৰপৰা কি কৰিম আৰু এতিয়া উপায় নাই, যাওঁগৈ আৰু বিহু বুলি বিহু লাষ্টত ফটো ভিডিঅ' কৰিবলৈ ভাবিলোঁ কিন্তু নাই। অঁ ভিডিঅ' চিডিঅ' বনাবলৈও নাই, বিহু নাচিবলৈ মোৰ লগো নাই বাৰু, যোৱা নাছিলোঁ মই টাইম নাপালোঁ, আহিছোঁহে ঘৰলৈ আৰু। তাৰপৰা এতিয়া কি কৰিম আৰু উপায় নাই, যাওঁগৈ আৰু ঘৰলৈ। আটাও নগো ময়দা নগো গানটোত ভিডিঅ' বনাইছোঁ, গোটেই মানে গছজোপা বা কিবা লাগি গ'ল হাতত, গালতে ঘঁহি দিছোঁ এক্টিং দেখাওঁতে। কালি একদম মানে কলি আম খাই মোৰ জ্বৰত থাকিব পৰা নাই, আজি অলপ শান্তি লাগিছে। আজি উখাই ল'ব পৰা নাই। ৰাতিপুৱা সোনকালে উঠি মেকআপ চেকআপ কৰিলোঁ, ভণ্টি ভাগৰ মেকআপ এইটোত নাই থপৰা গৈ এইটোৱে হ'লগৈ পেটুৱা। বাই।